নমস্কাৰ ইউটিউব পৰিয়ালৰ সকলো সদস্যকে মই স্বপ্নাই শুভ সন্ধিয়া জনাই আজি আপোনালোকলৈ মোৰ নতুন এটা ভিডিঅ' আগবঢ়াবলৈ লৈছোঁ আৰু এয়া মই যোৱাকালি আপোনালোকক ৰুমাল লগোৱা এটা ভিডিঅ' দিছিলোঁ তাঁতৰ ভিডিঅ' আৰু আজি সেই ৰুমালখিনিৰ মই এতিয়া এবাতি ব তুলিম আৰু ব বাতি মই কেনেকৈ তুলোঁ সেইখিনিকে আপোনালোকক দেখুৱাবলৈ লৈছোঁ আৰু এডাল ডাংমাৰি এডাল যে মই হাতখনে ধৰিছোঁ এডালক আমি ডাংমাৰি বুলি কওঁ আৰু এই দুটা হ'ল মুচি আৰু এতিয়া মই ডাংমাৰিডালৰ ফালৰ ব বাতি তুলিম যেতিয়া এতিয়া মই এই ডাংমাৰিডালৰ ফালৰ যিটো চিৰি বা মূৰ চিৰি আছে এই চিৰিটোৰ মাজেদি মই কাষেদি এডাল খলি ভৰাই দিম আৰু এই খলিডালতে মই সূতাডালো গাঁঠি দি দিম আপোনালোকে ইচ্ছা কৰিলে হাতেৰেও সূতাডাল পাৰ কৰিব পাৰে যিডাল সূতা হয় সেই সূতাটোক ব সূতা বুলি কোৱা হয় আচলতে আৰু এতিয়া মই এয়া দেখিছে নহয় যদি হাতেৰে মানে ভৰাবলৈ দিগদাৰ পায় এনেকৈ মোৰ নিচিনাকৈ চিৰিটো ফুলাই ল'ব লৈ পেলাই তাৰ কাষে দিয়ে এই খলি মাৰিটো ভৰাই দিব খলি মাৰিটো ভৰাই দি পেলাই খলি মাৰিটোৰ পাছত এনেকৈ এয়া মই গাঁঠি মৰাৰ দৰে ব সূতাডাল ইয়াতে গাঁঠি দিব আৰু সিফালে আপোনালোকে কি কৰিব খলিডাল পাৰ কৰাই ল'ব এতিয়া এয়া প্ৰথমতে আমি ব তুলিবলৈ লৈছোঁ খলিডালৰ পৰাটো সূতাডাল মই মাজেদি পাৰ কৰাই আনিলোঁ এতিয়া আমি ব তুলিবলৈ হ'লে দুইটা চিৰি ফুলাই ল'ব লাগিব আৰু এতিয়া আৰু বৰডালত এটা গাঁঠি মাৰি ল'লোঁ লৈ পেলাই আৰু কাৰণ বখিনিৰ লগত আমি এতিয়া চুঙাটো সংযোগ কৰিব লাগিব খলিডালৰ সৈতে সেইকাৰণে ব তোলোতে সদায় প্ৰথমতে 3ডাল খালী ব তুলি ল'ব লাগে আৰু এয়া মই এতিয়া 3ডাল খালী ব তুলি ল'লোঁ তাকে আপোনালোকক দেখুৱাইছোঁ আৰু এতিয়া যেতিয়া আপোনালোকে 3ডাল খালী ব তুলি ল'ব আৰু চুঙাটো ভালকৈ ল'ব আৰু তেতিয়া তাৰপিছত আপোনালোকে কি কৰিব তাঁতত যি ধৰণে বখিনি আছে সেই ধৰণে আপোনালোকে তুলি গৈ থাকিব আৰু এতিয়া মই 3ডাল ব তুলি হোৱাৰ পিছতে এতিয়া মই ইয়াত প্ৰথমতে একনিয়ে যিডাল আমি বেটি সূতা বুলি কওঁ কাষত একেবাৰে এডলীয়াকৈ মানে একনি বুলি কোৱা হয় একনীয়া এডাল সূতা দিয়া হয় সেইডালক কোৱা হয় বেটি সূতা তাৰপিছতে আমি জোৰ দিওঁ আৰু জোৰটো এই কাৰণে দিয়া হয় যাতে পুতলডাল ৰখাবৰ কাৰণে আৰু এই জোৰখিনি এতিয়া মই তুলি লৈছোঁ তাৰ জোৰ মই 10ডাল দিছোঁ 10ডালৰ পিছত আপোনাৰ সকলোবিলাক মানে এডালেই হৈ থাকিব আৰু জোঁৱৰ য'ত মানে 4ডাল থাকে এটা মানে দুডালকৈ থাকে 4ডাল হয় জোঁৱৰ হ'লে একেটা ৰাছৰ সূতাত 4ডাল সোমাব য'ত দুডালকৈ সূতা থাকিব মানে একেটা মূৰতে দুডাল সূতা থাকে আৰু সেইটোক জোঁৱৰ বুলি কোৱা হয় আৰু এয়া দেখিছে নহয় এতিয়া মই ইমানখিনি ব তুলি ল'লোঁ আৰু তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকক পিছৰখিনি মই আপোনালোকক দেখুৱাই আছোঁ আৰু মোৰ আগৰ ভিডিঅ'বিলাকত আপোনালোকে মোৰ তাঁতৰ ভিডিঅ'বিলাকত বহুত মৰম দিছিলে এটা ভিডিঅ'টো মোৰ 35K হৈ গৈছিলে কিন্তু তাৰপিছত মোৰ ব্যস্ততাৰ কাৰণে মই তাত লগোৱা হোৱা নাছিলে সেই এতিয়া মই লগাইছোঁ 35K ভাবকচোন বহুত মোৰ কাৰণে যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু কিন্তু সম্পূৰ্ণ ভিডিঅ' চাবলৈ আপোনালোকে মুঠেই নাপাহৰিব তেতিয়াহ'লে ব'লক এতিয়া মই ব বাতি তুলি লওঁ আৰু ব বাতি সম্পূৰ্ণ হোৱাৰ পিছতে মই আৰু এটা বস্তু আপোনালোকক দেখুৱাম এই পদ্ধতিটো আপোনালোকে ফ'ল' কৰিব কাৰণ আমি যেতিয়া প্ৰথমৰ ব বাতি তুলি লওঁ এই দুটা চি ফুলাই লওঁ নহয় জানো এতিয়া মই এই ব বাতি তুলি পেলাই এইটো ছাইডৰ পৰা মই তুলুঠাটো ছাইডলৈ লৈ আহিলোঁ কাৰণ তুলুঠাৰ ফালেও এটা চি আছে আৰু এতিয়া মই যেতিয়া প্ৰথমৰ ব বাতি তুলি পেলাই সিটো মূৰলৈ সেই তুলুঠাৰ ছাইডৰ ফালে লৈ গ'লোঁ আৰু এতিয়া সেই তুলুঠাৰ কাষত যিটো চি আছিলে সেই চিটো মূৰে মই এতিয়া আৰু এটা চি ভৰাব লাগিব তেতিয়াহে মই 2 নম্বৰ বাতি ব তুলিব পাৰিম কাৰণ ওপৰত দুবাতি ব লাগিব আৰু আমাক তলত দুবাতি ব লাগিব আৰু প্ৰথমৰ ব বাতি তুলি পেলাই কিন্তু আপোনালোকে মূৰটো পাৰ কৰিবলৈ নাপাহৰিব যিটো এতিয়া মই দেখুৱাই আছোঁ এই ধৰণে আপোনালোকে মূৰটো পাৰ কৰাব আৰু তাৰপিছত 2 নম্বৰ বাতি ব তুলি আকৌ ইলুটি কৰিব তেতিয়াহে আপোনালোকে তলৰ ব দুবাতি তুলিব পাৰিব আৰু আজিলৈ আহোঁ আপোনালোকে বহুত মৰম দিব বুলি আশা কৰিলোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব সম্পূৰ্ণ চাব তাৰ বাবে ধন্যবাদ আৰু বাই পুনৰ লগ পাম আকৌ নতুন এটা ভিডিঅ'ত